IPL যে বেট লগাইছে সেটা ভালো না বয়া বেট তোর সেই দিবা লাগে ধনী ধনী কোটি কোটি টাকা চাও সেল হয়ে আছে অলরেডি তাহো খেলার হয়ে পয়সা পাইয়ে আছে জং লাগে করতে এটা নট কোয়ালিফাইড বুলি আহা বিলাকো পয়সা কাটা জলদি ঘুরে লাগে তাহাক তো আর কোয়ালিফাইড নকৰে পাছো বুজি পাইছ না ভালকে নকৰিলো না হ্যাঁ আমার দোকানই তো So today is another day. তাৰে পিছত মানে কি হল যে আজি শুক্ৰবাৰে আমাৰ ঘৰত দুটা স্পেচিয়েল পাৰ্চন আহিছে স্পেচিয়েল পাৰ্চন নহয় তাহাক দেখিয়ে থাকে স্পেচিয়েল নহয় তাকো তথাপিতো মানে আমাৰ ঘৰত হৈছে আহা নাছিল বহুত দিন আৰু আমাৰ ঘৰত আজি কায়ো নাইও মানে দাদা আহিব হেৰি পৰা তাৰে পিছত আৰু মানে তাহো যাব ভাত খোৱাৰ সময়ত ভাত নাখায় বোলে তাৰে পিছত সেনে কথা দিয়ক হেয়াৰ ইজ এই আহিছে এইটো বস্তুটো তোক দেখা নাছিলো না মই ভিডিঅ'ত কোনোদিনো এইটো ভাত চাত খাইছে ইথান চুপচাপ তাৰপিছত অলপ আটা পাৰি আছিল মস্ত কৰি আছে কি কৰি আছা তই ছাবস্ক্ৰাইব কৰি দিবা দি মোৰ ভিডিঅ' ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰবা দি আৰু তাৰে পিছত কথাটো হ'ল যে ৱেলকাম বেক টু মাই চেনেল ভাইব সুইট দীপাংকৰ আৰু তাৰে পিছত চবকে মনৰ পৰা বহুত বহুত নমস্কাৰ দিয়ক আৰু ডাঙৰবিলাকক সেৱা জনালোঁ ভৰি কেন তাৰে পিছত ইটোৱে আছে ইও সেৱা জনাইছে দিয়ক মানে সেৱাটো গ্ৰহণ কৰিব এইটো পাউডাৰো আছে তাৰ ইটো পাউডাৰ দি সি গা চা ধোৱাৰ পিছত সেই কৰি দিওঁ আপোনালোকেও দিব পাৰিব যদি মানে আছে আৰু পেট চেট হয় না ছাগাল কৰি নহয় এই মেখেৰি দেখি আছে কিন্তু এই কুকুৰ ইথান মই আহাক মানে থৈছোঁ দিয়ক ঘৰতে ৰাখিছোঁ মানে আজিৰ কাৰণে নহয় অলপ টাইমৰ কাৰণে আৰু খাই আছোঁ अरे कहना क्या चाहते हो কিবা কো দেখো কিবা মন্তব্য দি আমাৰ ঘৰত আহি কেনে লাগে ঘৰতে ভাল লাগছে ভাল লাগে হোম ৰুলছ এইকেইটা আৰু সেইটো ড্ৰিম কেটচাৰ এই কি ঠুগা হৈছা তই এইবাৰ বঢ়িয়া হৈছা সঁচাই মস্ত ঠুগা হৈছা কি এনেকে লৈ গৈছা হাকা লগা মানুহে मुझे अपने घर जाना है मुझे घर जाना है এনে কিয় লগা কি চেয়েছা পইচা নাই তাৰে পিছত মানে আজি কি হ'ল আজি আৰু বেলেগ কথা নাই আজি ভিডিঅ'টো সেয়ে মানে কেনে সুশীলৰো বহুত প্ৰব্লেম হৈছে ছানগ্লাছ পিন্ধি লৈছে মানে সি মানে সন্মুখীন হ'ব পৰা নাই তোৰ প্ৰব্লেমটো কি পইচাই মানে কি হ'ল 26,000 ये तो लेटेस्ट न्यूज है এই 26,000 যে ইণ্টাৰভিউ যাই চলি পালাক হয় না ৰিজাল্টটো দিছে ৰিটাৰ্ণ গেছে Return গেছে। 6 তাৰিখে ফলাফল দিছে ইথেনতো মানে পাটোতো হৈয়ে গেল না আর জিকেটাই মানে পা নেই ফেল করছে মানে সিকেটাক পয়সা কাটা জলদি ঘুরে দিবি হয় ইথেন মানে কথা রকম যে আমি সেই 350 বা 400 টাকার কারণে মরি জানাই দিয়কচোন ঘৰত ভাতো দি আছে 700 টাকা বা যিয়ে হওক মোৰ ৰিচাৰ্জ 2 মাহ হ'ল এই ৰিচাৰ্জত 2 মাহ হ'ল ইটো ভাতো নাপায় সেই 700 টাকাৰ কাৰণে সি 7 দিন ভাত দিয়া নাছিল দেখোন আছে নট কোৱালিফাই ফৰ দা নেক্সট লেভেল তাৰ লগালগ বন্ধ কৰিবি না হা আৰু লাইৰেগা মানে যদি পাৰে বাইকত তেল কিনি এই বাইকত তেলো গৈছে কিমান মানৰ গৈছে মোটামুটি 300 প্ৰথম টাৰ্গেটত যাওঁতে মই গেল 450 মান গৈছে এক দুটত পছিলো তাৰ নেক্সট ভবানীপুৰ ওকে ভবানীপুৰতো গৈছে আৰু ভবানীপুৰতো গৈছে আৰু গম পাইছে না মানে টোটেল মোটামুটি হিৰ 500-600 টাকা তেলতে গৈছে বুজি পাইছে মোটামুটি 1500 টাকা গৈছে মোটামুটি 1500 টাকা গৈছে সেই ইণ্টাৰভিউৰ নামত কিন্তু লাষ্টৰ হৈছে নট কোৱালিফাইড এতিয়া নট কোৱালিফাইড বুলি আহা বিলাকক পইচা কাটা জলদি ঘুৰে দিব লাগে তাহাক তো আৰু কোৱালিফাইড নকৰে পাছত বুজি পাইছে না ভালকে নকৰিলো না ভালকে নকৰলো হয় সেইটোও জানো কিন্তু আমাক পইচাটো ঘূৰাই দিম বুলি কৈছিল এইটো প্ৰমিছ বাদা কৰিছিল মানে পাক্কা বাদা কৰিছিল আমাৰ মামাই পইচা কাটা ঘূৰাই দিলে ভাল হয় আমাৰ একাউণ্ট কেইটা খোলাই আছে বাৰু CSP একাউণ্ট হ'লেও আমাৰ একাউণ্ট কেইটা বন্ধ মোৰ ব্লগে হ'ব ব্লকে হ'ব না পইচা ৰখি ৰিচেণ্ট ব্লকে হ'ব সেইফালে বিকিও বানে বিকিও দিছিল ইণ্টাৰভিউ এইটো বিকিটো মোৰ তল কৰি আছে একদম ইমানে মানে সি দুখ সেই পইচাটো নাপাৰ কাৰণে ইমানে বয়া দিন চলিছে সাইকেলত ধৰি কিনে স্কুটি চলাই আহিছো সেইকাৰণে মানে যদি পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব শ্বেয়াৰ মানে পইচাটো যাতে ভিডিঅ'টো যাই যাতে মামাৰ ঘৰৰ কাষ পায় মানে মামাই যাতে দেখে গুৱাহাটীত আছে না ছাবস্ক্ৰাইবাৰটো আছে তাৰপিছত যদি শ্বেয়াৰ কৰি দিয়ে দেন আমি পইচা কাটা পাম বুলি আশা থাকি মানে পইচাটোতো দিয়াই নি ঘূৰে কিন্তু দিবা লাগে আৰু 6 তাৰিখে যিহেতু কমেণ্ট নাহেয়ে আহি গৈছে বিকিতটো বডিও আহি গৈছে পইচা নাপাতে টেনচনতে বডি আহি গৈছে চলি তাৰে পিছত সেইটোৱে হ'ল কথা দিয়ক
বেলেগ আৰু কি ক'ম আপোনালোককো মানে ক'লো যে যাই ইণ্টাৰভিউ যিহেতু আমাক প্ৰমিচ কৰিছিল যে পইচাটো দিম বুলি দেন আমাক দিবা লাগে এইখান পইচাটো আৰু নট কোৱালিফাইড হোৱাবিলাকক বাকী যিবিলাক স্কিল টেষ্ট বা সেইবিলাক দিছে তাহো দিয়কচোন নাপলিও বা সেই হ'লেও কিবা হ'ব কিন্তু নট কোৱালিফাইড বিলাকক পইচাবিলাক ঘূৰি দিব লাগে সেইটোৱে হ'ল কথা কিন্তু ইমান পইচা আমি এনেই যাবা দিব নোৱাৰো ন আমাৰ দেউতাৰতো কষ্টৰ পইচা বা আহাৰতো দেউতাকৰ কষ্টৰ পইচা চবৰে কষ্টৰ পইচা সেইবিলাক গম পাইছে এনেই নাহে ন আমাৰ পৰা টেক্স নি আৰু বেলেগক দৰমহা দিছে কিবা কৰি আছে সেনেহেন কথা সেনেকে চলি তই বিয়াখন গৈছে মোৰ বিয়া আহিলে প্ৰায় আৰু 6 বছৰ খাম বুলি আশা থাকে খাবি দে কি খাবি বিয়া বিয়া বিয়াই খাবি দে তোৰ বিয়াই খাম অ'কে আৰু কইনা হ'ল কইনাটো বেলেগত দিয়ে কইনাটো সেই দিয়ক সেই ইউগাণ্ডা ক'ত ইউগাণ্ডা ব্লেক পেন্থাৰ ৱাকাণ্ডাৰ পৰা আনি মানে তাৰে পৰা ভাইব্ৰেনিয়াম আনিব লাগিব ইয়াতে বিজনেছ কৰিব লাগিব কি জন্মাই নি ই কিঠান বাৰ জাৰ্মানী ক'লা নে জাৰ্মানী ক'লা জাৰ্মানী কৈছে এইটো সেইকাৰণে মোৰ ভাল লাগে ইনষ্টেণ্ট নলেজ তোৰ বহুত বেছি লাগাতছে জাৰ্মানীৰ কইনা কি কয় টকা বেছি কিবা বোলে কিবা বকা ইথে এনেহেন কথা স্বাধীন ইণ্ডিপেণ্ডেণ্ট দেশৰ ইণ্ডিপেণ্ডেণ্ট নাগৰিক আমি যি হলেও ক'ব পাৰো আমাক জেলত যদি নিয়ে এইবিলাকৰ কাৰণে নাই একো নাই কি জেলত কিয় নিব সাধাৰণ পইচাৰ কাৰণে 400-500 টকা তাৰে পিছত এয়া বাকী আপোনালোকে পইচাৰ কথা ভাবব ময়ো ক'লো যাৰ মনত নাই বাহিৰে গৈছে মনত কৰিব সেয়ে দিয়ক এতিয়া অলপ দিন ভিডিঅ'টো স্তব্ধ কৰিলো ন তাৰপিছত আৰু আমি মন্তব্যলৈকে ঘূৰি আহিলো আমাৰ লগত আছে সুশীল কুমাৰ ঠাকুৰ তাৰপিছত সিফালে আছে আমাৰ বিকি কিবা পঢ়ি আছে মানে সি APSCৰ কাৰণে সেই হৈছে প্ৰিলিমছ ক্ৰেক নহল দুৰ্ভাগ্যক্ৰমে মানে সি পৰীক্ষা নেদাক সেইকাৰণে নহলে আহিলাকৈ ফাৰ্ষ্ট ৰেংকত তাৰপিছত কথাটো হ'ল যে আমি আজি আৰু এটা এতিয়া নতুন এটা টপিক লৈ লওঁ IPL হ'ব বৰ্তমান IPL চলি আছে IPLৰ ছিজন মানে বহুতৰ বৰ্তমান লাভো হৈ আছে কিছুমান লছ হৈ আছে শেষে হবাৰ হ'ল হয় না প্ৰায় শেষে হ'ব কেইদিনমান গেলি যে IPLত যি মানুহবিলাকে যি বেট লবই বুজি পাইছে ন IPLত যি বেট লবই সেইটো ভাল না বয়া বেট তোৰ সেই দিবা লাগে ধনী সেইটো বেটৰ কথা কোৱা নাই এই যি মানে যোৱা হিচাপত যি খেলে এই অমুক ৰাণত অমুকৰ পইচা ল'ব লাগে ইমানটা ছয় ক'বলৈ ইমান পইচা ল'ব এইবিলাকৰ নিচিনা বেয়া বস্তু নাই এইবিলাকৰ নিচিনা বেয়া বস্তু নাই কিন্তু ভালকে তই কথাটো কওঁ যে মানুহে যদি পইচাটো লগই বুজি পাইছে না এটা লিমিটত লগাব লাগে লিমিটতো লগাব নালাগে নিচা হৈ যায় নিচা হৈ যায় সি ভাল কথা হৈছে মানে সেইটো সি মানে সি নিজৰ সেই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কনেই সি এইবিলাক নেখেলে সি ভাল চলি কষ্ট কৰি মানে কৰ্ম কৰি খা চলি এইবিলাকত সি নাই কিন্তু কথাটো হ'ল যে আপোনালোকে IPLত যদি কোনোবাই বেট লগয় মানে বেটিং বুলি কয় না সেইটো যদি সেই কৰে দেন আপোনালোকে মানে বেছি নকৰব বুজি পাইছে ন মইতো নকওঁ যে আপোনালোকে নকৰব কাৰণ সেইটো কল লগে লগে কিছুমানে ভয়াও ভয়া কৰে ভালৰ কাৰণে কৈছো ঐ ভালৰ কাৰণে মানে কি মানুহে আজিকালি পইচা ইনকাম কৰিব বিচাৰে বুজি পাইছে না সেইটো এটা শৰ্ট টাৰ্ম মানে বুজি পাইছে না শৰ্ট ৰাস্তা পইচা ইনকাম কৰা কিন্তু আপোনালোকে মানে কি সেইটো শৰ্ট ৰাস্তাটোত মানে বেছিকে নাযাব দেন হৈ যায় কিছুমানে চুইচাইড কৰে দেখছো সেনেহেন বহুত আৰু কিন্তু মানে সেইটো কৰবা নালাগে কিয় কৰবা নালাগে কাৰণ চাওক যদি আজি আপুনি IPLত ধৰি লওক বেট লগাই আছে 5,000 10,000 15,000 20,000 এনেকে লগতে এটা মানে অভ্যাস হৈ যায় যে যাই লগৈ লগক কিন্তু কেনেহেন কৰি লগাব জানো যাৰ ইনকাম চ'ৰ্চ আছে তাকোহে লগাব লাগে কথাটো হয় না এক্সট্ৰা ইনকাম চ'ৰ্চ যাৰ ধৰি লওক মাহত মোটামুটি 30-40 হাজাৰ টকা এক্সট্ৰা ইনকাম চ'ৰ্চ আহি আছে বা কিবা ইনকাম কৰে আৰু হয় না কষ্ট কৰি হওক বা যেনেকেনে হওক সি মানে সুশীলৰ মতেদি এইবিলাক নেখেলাই ভাল সিৰ মন্তব্যটো সেইটো কিন্তু মোৰ মন্তব্যটো অলপ বেলেগ কাৰণ চাওক আপোনালোকে যদি পইচা লগলেও মানে আপোনালোকে এটা লিমিটত মানে কাৰণ যিমান যি ক'লেও আপোনালোকৰ এটা পইচাটোৰ কথা থাকে বহুতে ভাবে যে এইটো এটা ভাল মানে শৰ্ট টাৰ্ম হিচাপত পইচাটো লগালো ডাবল হৈ আহিল 5,000 লগালো 15,000 হ'ল 20,000 হ'ল কিছুমানে লাখকলৈকেও ইনকাম কৰে বুজি পাইছে কিন্তু যিদিনা যাব সিদিনা ভালকেন যাব বুজি পাইছে সেইকাৰণে পাৰা পইচাত মানে নলগাব বুজি পাইছে কাৰণ কথাটো হ'ল যে আপোনালোকৰ ধৰি লওক যদি একো বেলেগ ইনকাম চ'ৰ্চ নাই যদি সেইটোৱে আপোনালোকে কিছুমানে ভাবে IPLৰ ছিজনটো আহিব পইচা ইনকাম কৰিম সেনেহেনো আছে মানুহ হয় না আছে না নি সেনেহেন মানুহ লগ পাইছা না সেনেহেন কথা ময়ো লগ পাইছো সেইকাৰণে কৈছো কিন্তু আপোনালোকে মানে মোৰ মতেদি যে যাই লগৈ সেইটো মানুহটোৰ এটা মিনিমাম ইনকাম চ'ৰ্চ থাকবা লাগে আৰু কি ল'ব লেম্বৰগিনি কি ল'ব উৰুচ ল'ব না উৰুচ ল'ব অ'কে লেম্বৰগিনি উৰুচ ল'ব বিকি
পারমিট পানি সুশীলৰ কিডনি বিক্ৰী কৰা হ'ব কাৰণ চাওক আজি আপোনালোকে খেলা এখন চাই আছে খেলা এখন চাৰ লগে লগে প্ৰফিটটো কাৰ হৈছে প্লেয়াৰ বিলাকৰ হয় না প্লেয়াৰ বিলাকতো পইচা পাই আছে তাহাৰ একো টেনচন নাই হাৰা জিতাক লৈ বুজি পাইছে না খালি প্লেয়াৰ বিলাকৰ অলৰেডি লাভ হৈয়ে আছে কোটি কোটি টাকাত চাহ চেল হৈয়ে আছে অলৰেডি তাহো খেলাৰ হৈ পইচা পাইয়ে আছে জং না বাহ পাইছে না বেয়া মানে বাহ পাইছে মই বেয়া পাওঁ আই পি তই বাহ সি নাচই হয় না চা নাকি নাচ সেয়ে হ'ল কথা দিয়ক সেই কৰ্ম কৰিম আমি খাম আৰু বেলেগ আৰু কি ক'ম সেইকাৰণে পাৰা পৰ্যায়ত মানে অতি সোনকালে বিকিৰ এখন মানে দোকান অপেনিং হোৱা খুজি আছে হ'ব আৰু মানে তাতে ভিডিঅ'টো কৰিব লাগিব ভিডিঅ'টো কৰিম তো কি পাইছেন দোকান অপেনিং কৰি সাৰপ্ৰাইজ চাৰা পাৰাইজ তাৰে সেয়া কথা দিয়ক মানে IPL-ৰ পৰা অলপ দূৰত থাকো চবেই বুজি পাইছে কথাটো হ'ল সেইটোৱে আৰু যাই লগৈ সেইটো আৰু সেইটো হেবিটৰ লগত কথা আৰু লগলেও মানে যাৰ ইনকাম চ'ৰ্চ আছে তাহোৱে লগাব বুজি পাইছে মই বিপৰীত নকওঁ সেইও নকওঁ সপক্ষেও নকওঁ বুজি পাইছে সেইকাৰণে সেইটোৱে হ'ল কথা আৰু বিশেষ কৰি আমাৰ নিচিনা এযোৰ চলিবিলাকে নলগাবই পাৰা পৰ্যায়ত বুজি পাইছে এতিয়া যায় চাকৰি কৰে বা বিজনেছ কৰি আছে তাহো লগক বেলেগ কথা তাহো ডুবলিও উঠব বুজি পাইছে ধাৰ হ'লেও তাহো মাৰিব কিন্তু আমাৰ নিচিনা চলি ক'ৰ পৰা ধাৰ মাৰিম বা কিবা কৰিম আমাৰ লেভেলৰ চলিবিলাকক কৈছোঁ পাৰা পৰ্যায়ত IPL-ৰ পৰা দূৰতে থাকিব যিমান পাৰে কাৰণ ঘৰত পইচা খুজিলে মাৰিব বুজি পাইছে সেইকাৰণে চোৰে আৰু এইবিলাক একো নকৰিব IPL যিমান পাৰে অলপ বৰ্জন কৰিব বৰ্জন মানে অলপ দূৰত থাকিব বুজি পাইছে কি শুনছা তই উপাৰ্জন সেয়ে উপাৰ্জন কৰিব নালাগে IPL-ৰ পৰা বেলেগ কৰি কৰিব লাগে কষ্ট কৰ হয় না তই কি কৰা কষ্ট কৰোঁ কি কষ্ট কি কষ্ট হয় কৰ্ম কৰোঁ কৰ্ম কৰা কেনেন কৰ্ম হাতে ভৰি ঠিকে আছে হাতে ভৰি কৰ্ম কৰে এই চলিটো এনে কথা দিয়ক বাকী আৰু কি ক'ম সেয়া এতিয়া আমাৰ IPL-ৰ সেইটো শেষ হ'ল টপিকটো এতিয়া মানে আহোঁ লাহে লাহে যাব অলপ পাছত সেই দিয়ক আমি বাহিৰত মানে আহোঁ যায় ইথেন মানে মই ইথেন ভাত চাত খাওঁ আহোঁ মানে ভাত নাখাওঁ গ'লে সেইকাৰণে যায় ইথেন দে হ'লি লাহে লাহে বাই দে যা আহোঁ দে দে যা ৰাইজসকল থাকোঁ দে দে যা দে যা আমাৰ দোকানীটো তাৰে পিছত আহোঁ গেল যাইছে তাৰে পিছত ইথেন মই ভিতৰত যাওঁ ভিতৰত যাই তাৰে পিছত ভাত চাত খাওঁ ভাত চাত খাই বাকী কি হয় দেখা যাব দিয়ক ইথেন সেয়া আৰু ইথেন দিয়ক চব বন্ধ কৰোঁ ইথেন স্তব্ধ